নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম অসমৰ এজন আচৰিত ছাৰক। অসমৰ এজন বিয়া পাতি ভাল পোৱা ছাৰক। আছে এগৰাকী পত্নী আৰু 2 সন্তান, তথাপিও এই ছাৰজনৰ মন নভৰে। সেইবাবে সংবাদ মাধ্যমক মাতি হিৰত সেন্দুৰ দিলে এই ছাৰজনে। বন্ধুসকল, এই ছাৰজন এলাপেচা ছাৰ নহয়, এখেত হৈছে এখন থানাৰ SI ছাৰ। ঘটনাটো সংঘটিত হৈছিল বেগুচৰাইত। বন্ধুসকল, কি ক'ব আপোনালোকে এই বিয়া পাতি ভাল পোৱা ছাৰজনক কমেণ্ট কৰিব। ধন্যবাদ।